এই বিশ্ব ব্ৰহ্মাণ্ডতে এটি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয়? চাৰিওফালে কেৱল পানী, কেৱল পানী। চাৰিওফালে পানী আৰু পানী হ'লে আমি পানীৰ মাজত থাকি কেনেকৈ? মই তোক জল, স্থল, পাতাল সকলোতে মুক্তমনে বিচৰণ কৰিম। তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু দেৱদেৱ মহাদেৱৰে ত্ৰিশূলে সংহাৰ কৰিব নোৱাৰে পুত্ৰ। মই তোৰ ধৰ্ম শৰীৰ 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 পুত্ৰ। এতিয়া তই মোৰ আদিৰ মতে কাম কৰি যাব লাগিব। শুন তেন্তে পুত্ৰ, এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু অলপ দিনৰ পাছতেই এটি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী। ঋষি মুনিসকলে যজ্ঞ কৰিবৰ কাৰণে বেদ বেদান্ত কৃষ্ণ সভ্যতা সকলো পানীৰ তলত থাকিব। সেইবোৰ ধ্বংস হোৱাৰ আগতে তই পুত্ৰ তই সকলোখিনি সংগ্ৰহ কৰিব লাগিব। আৰু যেতিয়াই মহাপ্ৰলয় অন্ত কৰিব তহঁত অসুৰবোৰে পাছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। একে পুত্ৰ নকৰি পলমে নিজ কৰ্তব্যত অগ্ৰসৰ হ। মোৰ পৰিচয় কি হ'ব? কি নামে সমাধান হ'ম মই এই সমাজ পুত্ৰ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা কৰি বিশ্বজন তোৰ সম্পূৰ্ণ মুখমণ্ডল সেইবাবে তোৰ নাম হ'ব সেইবাবে তোৰ নাম হ'ব সেইবাবে তোৰ নাম হ'ব এই বিশ্ব
ব্রহ্মর কন্যা সতী ব্রহ্মর কন্যা সরস্বতী সমান রূপে গুণে সুন্দরী নারী অন্য গুণ নাই বলে কিংবা প্রফল করি বলেও ব্রহ্মর কন্যা সরস্বতীকে বিবাহ করিব না দিব তাই সালে বলে কিংবা প্রফল করি বলেও ব্রহ্মর কন্যা সরস্বতীকে বিবাহ করিব না দিব তাই সালে বলে কিংবা প্রফল করি বলেও ব্রহ্মর কন্যা সরস্বতীকে বিবাহ করিব না দিব Tolong suara